Hey guys, welcome to back my এটা নতুন ভিডিও লৈ আজি যাম আমি সোণাপুৰ লগত যাম গুৱাহাটী নতুন পাৰ্ক চৈবেদি এটা ৰঙিয়াত ৰখি সকলোৱে মানে এটা পেছাব কৰি আছে মই জনাই বাকি এনে গেছি যাই না আহিল কেনে লাগছে কিনে মজা লাগছে এনিকা গোল বাসত গোল আছে একদম তার মানে থাকতে পারে না বাসত তো বাড়ি বাসানো তো গোল হয়ে আছে এটা পেছা সঙ্গে করিলাম তার আগে যাম গেছে না এটা কোন না গাই দিছি গাইছি এটা সবে পেছা করা আর বেশি টাইম জার্নি তো আর স্টার্ট করি আপনারা ভিডিও শেয়ার করব গাইস এতিয়া আমি আহি পালো শহীদ বেদী এতে এইখিনি অলপ চাই লওঁ কেনেকুৱা বস্তু মানে যেনেকুৱা ভিডিঅ'ত চাইছিলোঁ বহুত ভাল লাগছে এইখিনি এইটো কোনটা খালো গৌৰীয়া ক'ত গোটাই লেখাই আছে এটা ধুনীয়াকৈ আহিলোঁ আহি জাগা চাগা চালোঁ যিখিনি বাৰু ক্লিপ লৈছোঁ মানে গোটাৰ ক্লিপ ল'বা নাদে শহীদ বেদীত যিখিনি চাব লগা আছিলে আমি চালোঁ এতিয়া যাই আছোঁ আমি সোণাপুৰ মানে আমাৰ জুবিন দাৰ ক্ষেত্ৰত এই গাইছ এতিয়া আমি আহি পালোঁ জুবিন দাৰ ক্ষেত্ৰ ইয়াতে প্ৰথমতে আমি সেৱা চেৱা কৰিলোঁ জুবিন দাক তাৰে পিছত জুবিন দাক দিম আমি চাকি মন্দিৰ দৰ্শন কৰিছোঁ এতিয়া আমি আহিছোঁ ফটো তুলিবে ফটো চটো তোলা হৈ গ'ল এতিয়া গাইছ এতিয়া আমি দিম চাকি মানে জুবিন দাৰ ক্ষেত্ৰত আহি আমি চাকি নেতা কেনেকুৱা লাগিব কিবাকে ভণ্টি আছে আৰু কিবাকে ভাগিন আছে হাই কৰি দিয়া হাই হাই তাৰমানে এটা আহি ভালো লাগছে অলপ বেয়াও লাগছে কাৰণটো আপোনালোকে বুজি পাইছে আমি মোবাইলত চাইছিলোঁ মানে এখন জুবিন দাৰ পোষ্টাৰত যোনে আহে আহি কিনে জুবিন দাৰ নামটো লিখি তাৰে তলত যোনে লিখছি তাৰ নামটো লিখি দিয়ে সেইটো আমিও কৰিলোঁ এতিয়া মই কৰাৰ পিছত ভণ্টি কৰি আছে তাৰে পিছত কিবাকে ভাগিনে কৰি আছে লাগ পোৱা নাই কিন্তু চেষ্টা কৰি আছে আৰু জুবিন দাৰ কাৰণে হয়নে এতিয়া আমি ৰ'দখনতে কাম কৰি আছোঁ এতিয়া আমাৰ মাহঁত বৌহঁত খুৰী মায়ে চব ফটো তোলাত ব্যস্ত হৈ আছে মই দেখি আছোঁ চাওক মই ভিডিঅ' কৰি আছোঁ ৰ মই ভিডিঅ' কৰি আছোঁ দে ফটো তুলিছোঁ দে ফটো চটো তোলা হ'ল তাৰে পিছত চাকি লাগি দিয়া হ'ল জুবিন দাৰ সমাধিস্থলীত এতিয়া আমি ঘৰত যাম ঘৰত মানে কি এতিয়া আমি যাম গুৱাহাটীৰ নতুন পাৰ্কত বাছখন ৰেডি হৈছে যাবা বলক এতিয়া আমি যাই আছোঁ বাছক লাগি গাইছ আমি আহি গ'লোঁ এতিয়া ধুনীয়াকৈ গুৱাহাটীৰ নতুন পাৰ্কখনত মানে মই আগতে আহিছিলোঁ একবাৰ এতিয়া আনৰ লগত আহিছোঁ মানে আমাৰ মাহঁতো আহিছে একদম এই গেটটোত আছে পুৰা মানে চেকিং কৰি আছে এয়া আৰু একবাৰ আহি গ'লোঁ এখন পাৰ্কত ইমান মজা লাগে গাইছ কিনো কম এতিয়া আহিছোঁ আমি আহাৰ পৰা ফটো তুলিব লগা হৈছে গাইছ তাৰমানে আহি কিনে ইমান ভাল পাইছি ফটো কেৱল ফটো গান বাজনা বজাইছি অ' টিনা কেনেকুৱা লাগছে এইখিনি ভাল লাগছে না কেনে লাগছে এতিয়া কওঁ चले संग चले सभी गुल अपना है ये ख्याल এতিয়া আমি এটা পাৰ্কক আহিলোঁ পাৰ্কত অলপ ফুললোঁ মানে যিখিনি যি কৰিব লগা আছিল কৰিলোঁ গ্লাছ ভিজি দিছোঁ এতিয়া আমি ভয় কৰিছোঁ অলপ তাৰে পিছত থৈছে ভয় কৰা নাই এতিয়া আমি যাই ঘৰত কেনে লাগছে এইখিনি পাৰ্কত তোৰ ভাল লাগছে মোৰ আমি বাছৰ পৰা নুমছোঁ নুমি কিনে গুৱাহাটীত আৰু বাজে হোটেলত আমি ভাত খাম
মই আকলাই নহয় বহুতে খাব এনে গোটা আহিছে খাবৰ কাৰণে এতিয়া আমি এটা আহিলোঁ হোটেলত আহি কিনে ভাত ল'লোঁ মানে চবে ভেজ থালি লৈছোঁ 31 টকা দি ইবেগে ই আৰম্ভ কৰিব ধৰিছে খাত আৰু ইবেগে ভণ্টি বহি আছে খাব তাই আৰু ইবেগে আমাৰ এইটো ভতিজা দে খা ভাত খা এতিয়া ময়ো খাওঁ ভাতটো আইটেম কি কি আছে আপোনালোকে দেখা পাইছে দালি আছে নেমু আছে মই খাওঁ ভাত গম নাপাওঁ